যদি এটা সমান্তর প্রগতির p plus q তম পদটো m আৰু p minus q তম পদটো n হয় তেন্তে p তম পদটো হ'ব a নম্বৰ অপচন দি আছে m into n b নম্বৰ অপচন দি আছে root over m into n c নম্বৰ 1/2 m plus n আৰু d নম্বৰ দি আছে 1/2 m minus n ইয়াতে যদি এটা সমান্তর প্রগতির প্রথম পদ a আৰু সাধারণ অন্তর d হয় তেন্তে n তম পদ অর্থাৎ an ৰ সূত্ৰটো আছিল an is equal to a plus n minus 1 whole d এতিয়া আমাৰ কোৱেশ্চনত দি আছে সমান্তর প্রগতি p plus q তম পদটো m p plus q যদি আমি n বুলি কনসিডার কৰো তেতিয়া হলে আমি লিখিব পাৰো a of p plus q equal to m আৰু এটা আছে আমাৰ p minus q a of p minus q equal to n এটো হাৰি পৰা আমি কি লিখিব পাৰো এতিয়া যদি n n ঠাইত আমি যদি p plus q বহাই দিও এতিয়া এটো ইকুৱেশনৰ পৰা আমি লিখিব পাৰিম a plus n মানে আমি p plus q ধৰিম p plus q minus 1 আছে minus 1 into d equal to m আকৌ এটো হাৰি পৰা আমি লিখিব পাৰিম a plus n মানে p minus q minus 1 into d equal to n এটো ইকুৱেশন নম্বৰ 1 এটো ইকুৱেশন নম্বৰ 2 সমীকৰণ 1 আৰু 2 যোগ কৰিলে পাম সমীকৰণ 1 plus 2 implies এটা a আৰু এটা a দুটা a plus এটা p আৰু এটা p দুটা p positive q negative q cancel minus 1 minus 2 whole d equal to m plus n this implies ইয়াতে 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে আমি গোটেইখিনিৰ পৰা 2 কমন ল'ব পাৰিম a plus p 2 দিয়াৰ মাজত একবাৰ যায় whole into d equal to m plus n this implies a plus p minus 1 whole d এটো 2 পূৰণ হৈ আছে আমি হিফালে যদি লৈ যাও হৰণ হ'ব or a plus p minus 1 whole d এটো আমি এনেকৈ লিখিব পাৰিম a plus p যদি আমি n বুলি কনসিডার কৰো a plus n minus 1 whole d এটো হ'ব ইয়াতে p ঠাইত আমি n বুলি লিখিছো a plus n minus 1 whole d মানে আছিল আমাৰ an এতিয়া এই গোটেইখিনি আমি an বুলি লিখিব পাৰিম this implies m plus n divided by 2 so C is correct answer 1/2 m plus n